হেল্ল' এভৰিৱান, সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ডিছকাছ কৰি আছিলোঁ ত্ৰিকোণমিতিৰ পৰিচয় এক্সাৰচাইজ 8.1। লাষ্ট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 1, 2 and 3 ডিছকাছ কৰিছিলোঁ আৰু আমি আজি ডিছকাছ কৰিম কুৱেশ্যন নম্বৰ 4। যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'বোৰ চাই ল'বা, তেতিয়া বাকীবোৰ বুজি পোৱাত অলপ সহজ হ'ব। গতিকে আমি এতিয়া কুৱেশ্যন নম্বৰ 4 চাই লওঁ। কুৱেশ্যন নম্বৰ 4 দিয়া আছে 15 cot a equal to 8, তেন্তে sin a আৰু sec a উলিওৱা। যেতিয়া আমাৰ তেনেকুৱা cot বা sin যিকোনো আমাৰ ত্ৰিকোণমিতিৰ যিকোনো অপেদৰ মান দিয়া থাকিব, তেতিয়া ফাৰ্ষ্ট কামটো আমাৰ হ'ব আমি এটা সমকোণ ত্ৰিভুজ বনাই ল'ব লাগিব। আমি এটা সমকোণ ত্ৰিভুজ বনাই লৈছোঁ এ বি চি। ধৰা হ'ল এ বি চি সমকোণ ত্ৰিভুজৰ বি কোণ 90 ডিগ্ৰী, অৰ্থাৎ বি কোণটো সমকোণ। আমাক দিয়া আছে কি 15 cot a equal to 8। যেতিয়া আমি cot a টো এইফালে ৰাখি দিম তেতিয়া কি হ'ব, 15 টো তলত গুচি যাব, 8/15 হৈ যাব। আমি cot এর ফর্মুলা আমি জানো, cot হৈছে tan এর বিপরীত। tan এর ফর্মুলা হৈছে লম্ব বাই ভূমি, আৰু cot এর ফর্মুলা হ'ব ভূমি বাই লম্ব। cot a মানে আমাক এই কোণটোৰ সাপেক্ষে cot এর মান দেয়া আছে। এই কোণটোৰ সাপেক্ষে আমাৰ ভূমি হ'ব এ বি, লম্ব হ'ব বি চি আৰু কৰ্ণ হ'ব এ চি। গতিকে cot a equal to ভূমি বাই লম্ব এ বি বাই বি চি। এ বি বাই বি চি equal to 8/15। ধৰা হ'ল এ বি equal to 8k, এ বি equal to 8k আৰু বি চি equal to 15k। য'ত k এটা ধনাত্মক সংখ্যা। এতিয়া যেতিয়া আমাক সমকোণ ত্ৰিভুজ এটাৰ দুটা বাহুৰ মান দিয়া থাকিব, তেতিয়া আমি কি কৰিব লাগিব, অন্য বাহুৰ মানটো ওলাই ল'ব লাগিব। তাৰ কাৰণে আমি সূত্ৰ জানো, পাইথাগোৰাছৰ সূত্ৰ। পাইথাগোৰাছৰ সূত্ৰ হৈছে কৰ্ণ স্কুৱেৰ ইকুৱেল টু ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ। এইটো কৰ্ণ হৈছে এ চি। সমকোণ ত্ৰিভুজ এটাৰ কৰ্ণ হ'ব এইটো, মানে যিটো সমকোণটোৰ বিপৰীত বাহুটোক কি বুলি কয়, কৰ্ণ বুলি কয়। আৰু যিটো তোমাৰ এংগুলটোৰ লগত লাগি থাকে সেইটো হৈছে ভূমি আৰু অন্যটো হৈছে লম্ব। ইয়াতে কৰ্ণ ইকুৱেল টু এ চি স্কুৱেৰ ভূমি এ বি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ, লম্ব হৈছে বি চি স্কুৱেৰ। আমাৰ এ বি মান পাইছোঁ আমি 8k স্কুৱেৰ, বি চিৰ মান 15k স্কুৱেৰ। এ চি স্কুৱেৰ ইকুৱেল টু 8ৰ বৰ্গ হৈছে 64 k স্কুৱেৰ, k স্কুৱেৰ প্লাছ 15ৰ 225 225 k স্কুৱেৰ। এ চি স্কুৱেৰ ইকুৱেল টু 64 প্লাছ 225 ইকুৱেল টু 289 k স্কুৱেৰ। এতিয়া তুমি এ চিটো এইফালে ৰাখি দিওঁ, তেতিয়াহ'লে এইটো কি হ'ব, এইফালে গৈ স্কুৱেৰ ৰুট হৈ যাব, এইটো 289 k স্কুৱেৰ। এতিয়া 289ৰ বৰ্গমূল হৈছে এ চি ইকুৱেল টু 17 k স্কুৱেৰ হ'লে এইটো k হৈ যাব, ৰুট স্কুৱেৰ উঠি যাব। এতিয়া আমি এ চিৰ মান পাই গ'লোঁ 17k। এতিয়া আমি ওলাব লাগে sin a। আমাক ওলাব দিছে কি sin a। sin a ইকুৱেল টু, sin এর ফর্মুলা আমি জানো লম্ব বাই কর্ণ। লম্ব হৈছে বি চি, কর্ণ হৈছে এ চি ইকুৱেল টু বি চি আমাৰ কি দিয়া আছে 15k, এ চি আমি পালো 17k। কে কাটা যাব তলৰ ওপৰত, গতিকে 15/17। তাৰপিছত আমাক ওলাব দিছে আৰু কি sec a। sec
এ চেক হৈছে কচৰ বিপৰীত কচৰ ফৰ্মুলা হৈছে ভূমি বাই কৰ্ণ তেতিয়াহ'লে চেকৰ হ'ব কৰ্ণ বাই ভূমি ইয়াত কৰ্ণ হৈছে এ চি আৰু ভূমি হৈছে এ বি কৰ্ণ এ চি ভূমি এ বি অৰ্থাৎ এ চি আমি পালোঁ কিমান 17K আৰু এ বি আমাৰ মান আছে 8K কে কাটা যাব এনসার হ'ব 17/8 এইটোৱে এনসার একেবাৰে ইজি এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 দিয়া আছে sec theta equal to 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা আমাক sec theta মান দিয়া আছে 13/12 তেন্তে আমি কি কৰিব লাগে আন ত্ৰিকোণমিতিৰ অনুপাত পাঁচটা আমি উলিয়াব লাগিব ফাৰ্স্ট কামটো আমাৰ হ'ব আমি এটা সমকোণ ত্ৰিভুজ বনাই ল'ব লাগিব আমি এ বি সি এটা সমকোণ ত্ৰিভুজ বনাই লৈছো যাৰ আমাৰ এ কোণটো থিটা বুলি ধৰি লৈছো আৰু বি কোণটো সমকোণ অৰ্থাৎ 90 ডিগ্ৰী এটা সমাধান আমি লিখিম সমাধান ধৰা হল এ বি সি এটা সমকোণী ত্ৰিভুজ য'ত কোণ বি equal to 90 degree আৰু কোণ এ to theta এতিয়া আমাক দিয়া আছে sec theta equal to 13/12 sec theta ফৰ্মুলা আমি জানো কৰ্ণ বাই ভূমি এবার আমি কর্ণ বাই ভূমি ইকুয়াল টু 13/12 এতিয়া চোৱা এইটো থিটা আমি জানো যে সমকোণৰ বিপৰীত বাহুটো কি বোলে কৰ্ণ বোলে যেটো বাহু থিটাটোৰ লগত লাগি থাকিব হেতু হৈছে ভূমি আৰু অন্য বাহুটো হৈছে লম্ব ইয়াতে কৰ্ণ হৈছে AC আৰু ভূমি হৈছে AB আমি এটো এনেকৈ লিখো এতিয়া কৰ্ণ AC/AB equal to AC/AB equal to 13/12 ধৰা হ'ল AC equal to 13K আৰু AB equal to 12K এতিয়া আমি দুটা বাহুৰ মান পাই গলো AB আৰু AC এতিয়া আমি অন্য বাহুটো ওলাই ল'ব লাগিব তাৰ কাৰণে আমি ফৰ্মুলা জানো সমকোণ ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰটো আমি জানো এতিয়া আমি লিখিব লাগিব পাইথাগোৰাছৰ সূত্র মতে পাইথাগোরাস সূত্রটা আমি জানো কি ছিল কর্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার প্লাস লম্ব স্কয়ার
এতিয়া চোৱা আমাক মান দিয়া আছে কিহৰ কৰ্ণ আৰু ভূমিৰ মান দিয়া আছে আমাক কি লাগিব লম্ব লাগিব গতিকে আমি কি কৰিম লম্বটো ইফালে আনিলো আমি লম্ব স্কোয়াৰ ইকুৱেল টু লম্বটো ধৰা লম্বটো যদি আমি ইফালে ৰাখি কিনে ভূমিটো ইফালে লৈ আহোঁ তেতিয়া কি হ'ব কৰ্ণ স্কোয়াৰ মাইনাছ ভূমি স্কোয়াৰ কৰ্ণ স্কোয়াৰ মাইনাছ ভূমি স্কোয়াৰ এতিয়া কৰ্ণ আমাক দিয়া আছে কি AC লম্ব হৈছে BC স্কোয়াৰ কৰ্ণ হৈছে AC স্কোয়াৰ মাইনাছ ভূমি AB স্কোয়াৰ BC স্কোয়াৰ ইকুৱেল টু AC মান দিয়া আছে আমাক কিমান 13 স্কোয়াৰ মাইনাছ AB ৰ মান দিয়া আছে 12 স্কোয়াৰ BC স্কোয়াৰ ইকুৱেল টু 13 ৰ হৈছে 13 ৰ বৰ্গ 169 মাইনাছ 12 ৰ বৰ্গ হৈছে 144 তে BC স্কোয়াৰ ইকুৱেল টু 169 মাইনাছ 144 ইকুৱেল টু কিমান হ'ব 25 হৈ গ'ল এতিয়া BC ইকুৱেল টু আমি স্কোয়াৰ ৰুটটো আমি কি কৰিম এইফালে লৈ আহিম তেটো স্কোয়াৰ ৰুট হৈ যাব 25 তে BC ইকুৱেল টু 5k টো আমি লৈ লওঁ বাৰু ইয়াত 5k ইয়াতে k স্কোয়াৰ দিলে k হৈ যাব তাৰপিছত k স্কোয়াৰ উঠি যাব 5k হৈ যাব এতিয়া আমি তিনিটা বাহুৰ মান পাই গলো AB BC আৰু AB BC আৰু AC তিনিটা বাহুৰ মান পাই গলো এতিয়া আমি কি কৰিম অন্য অনুপাত কেইটা উলাইলাম আমি আমাক sec দিয়া আছে এতিয়া আমি কি কৰিম cos উলাই লম cos থিটা ইকুৱেল টু cosৰ ফৰ্মুলা আছে ভূমি বাই কৰ্ণ ইয়াত ভূমি হৈছে AB কৰ্ণ হৈছে AC ইকুৱেল টু AB ৰ মান দিয়া আছে আমাক 12 আৰু AC ৰ মান দিয়া আছে আমাক কিমান 13 k টো k কাটা যাব তলৈ কৰে 12/13 এতিয়া সাইনৰ মান লৈ লম sin থিটা ইকুৱেল টু লম্ব বাই কৰ্ণ ইয়াত লম্ব হৈছে BC কৰ্ণ হৈছে AC BC আমি পালো কিমান 5k AC আমি পাইছো 13k k কাটা যাব 5/13 সাইনৰ ঠিক না আমি cosec উলাই লম সাইনৰ বিপৰীত cosec থিটা তো কি হ'ব সাইনৰ বিপৰীত হলে তো উল্টা হৈ যাব AC বাই BC হৈ যাব কৰ্ণ বাই লম্ব AC কিমান 13k BC 5k k কাটা যাব 13/5 ঠিক তেনেদৰে 10 উলাই লম 10 থিটা উলাই লম থিটা ইকুৱেল টু 10 হৈছে লম্ব বাই ভূমি লম্ব হৈছে BC ভূমি হৈছে AB BC বাই AB তাত BC হৈছে 5k AB হৈছে 12k k কাটা যাব 5/12 10 বিপৰীত হৈছে cot
cot theta tan theta কি আছিল লম্ব বাই ভূমি আছিলে cot theta হলে কি হ'ব ভূমি বাই লম্ব ভূমি হৈছে AB লম্ব হৈছে BC AB equal to কিমান 12 k BC equal to 5 k কে কাটা যাব 12 by 5 এতিয়া আমাৰ গতিকেটা হৈ গ'ল আমি sec theta দিয়া আছে cos theta পাই গলো sin theta পাই গলো cosec theta পাই গলো tan theta পাই গলো cot theta পাই গলো এইটো হ'ল आंसर এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 দিয়া আছে যদি কোণ A আৰু কোণ B সূক্ষ্মকোণ হয় যাতে cos A equal to cos B তেন্তে দেখুৱা যে কোণ A equal to কোণ B মানে cos A আৰু cos B আমাক দিয়া আছে আৰু AB সূক্ষ্মকোণ হয় সেই কোণ দুটা সমান হয় বুলি আমি দেখুৱাব লাগে তাৰ কাৰণে আমি ফাৰ্ষ্ট কি কৰিব লাগিব এটা সমকোণ ত্ৰিভুজ বনাই ল'ব লাগিব সমকোণ ত্ৰিভুজটোৰ সি কোণটো হৈছে সমকোণ A আৰু B সূক্ষ্মকোণ সূক্ষ্মকোণ মানে 90 ডিগ্ৰীতকৈ সৰু কোণবিলাকক সূক্ষ্মকোণ বুলি কোৱা হয় সমাধান ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ য'ত সি কোণটো 90 ডিগ্ৰী অৰ্থাৎ কোণ A আৰু কোণ B সূক্ষ্মকোণ এতিয়া চোৱা এতিয়া আমাৰ যেটো cos A equal to cos B দিয়া আছে আমি কি কৰিম cos A আৰু cos B ৰ মানটো ওলাই লম আমি মানে প্ৰুভ কৰিব লাগে কোণ A equal to কোণ B ইকুৱেল এই দুটা কোণ সমান বুলি আমি প্ৰুভ কৰিব লাগে তো যেতিয়া AC বাহু আৰু BC বাহু সমান হৈ যাব তেতিয়া আমি গম পাম যে কোণ A আৰু কোণ B সমান গতিকে আমি ফাৰ্ষ্ট ওলাই লওঁ cos A equal to cos A ভূমি বাই কৰ্ণ এটা ভূমি হৈছে AC কৰ্ণ হৈছে AB ঠিক আছে cos B equal to B কোণ হবে k to ভূমি হৈ যাব তেতিয়া আৰু এটো হৈ যাব কৰ্ণ BC by AB যেহেতু আমাক দিয়া আছে cos A equal to cos B লিখম যেহেতু cos A equal to cos B cos A মানে আমি কি পাইছো AC by AB equal to cos B পাইছো আমি BC by AB অর্থাৎ AC equal to BC আমি লিখিব পাৰো ইয়াৰ পৰাই cos A equal to AC by AB cos B equal to BC by AB অর্থাৎ আমি কি লিখিব পাৰো AC equal to BC AC equal to BC এতিয়া চোৱা আমি প্ৰুভ কৰিব লাগে কি কোণ A আৰু কোণ B ইকুৱেল হয় নে নহয় এটো আমি প্ৰুভ কৰিব লাগে যেতিয়া AC আৰু BC দুটা সমান হৈ যাব তেতিয়া এই দুটা কোণ অটোমেটিক্যালি ইকুৱেল হৈ যাব সমান হৈ যাব এতিয়া আমি লিখিব পাৰো এতেকে আমি লিখিব পাৰো কোণ A equal to কোণ B এটি আমাৰ প্ৰমাণিত হৈ গ'ল প্রমাণিত হল লিখিবা একেবাৰে ইজি যদি তোমালোকে বুজি পোৱা নাই কমেন্ট কৰি জনাবা আমি নিশ্চয় আৰু ভালদৰে বুজাবৰ কাৰণে চেষ্টা কৰিম আজিলৈ এইখিনি আছিল অন্য ভিডিঅ'ত লগ পাম থেংক ইউ